हेलो एवरीवन वेलकम टू माय चैनल। आज मैं आपनालोকৰ ওচৰলৈ এটা यूनिक रेसिपि লৈ আহিছো। চিকেনৰ সৈতে আনাৰস খাই পাইছেনে? যদি নাই পোৱা আজি ভিডিঅ'টো শেষলৈকে চাব কাৰণ আপোনালোকৰ কাৰণে মই লৈ আহিছো এটা ডেলিচিয়াছ পাইনএপল চিকেনৰ ৰেচিপি। আহকচোন এই ৰেচিপিটো আৰম্ভ কৰো। ইয়াৰ বাবে মই লৈছো 500 গ্ৰাম চিকেন। মই বনৰ সৈতে লৈছে, আপোনালোকে বনলেছো ল'ব পাৰে। তাত দি দিছো সোৱাদ অনুসৰি নিমখ, অকণমান হালধি, आधा चामच जीरा गुड़ी, आधा चामच धनिया गुड़ी, आधा चामच चिकेन मसाला, अकणमान गरम मसला। एबार हे एकेখন চামুচেৰে 2 চামুচ আটা দি দিছো আৰু লগত দিম 1 চামুচ পিঠাগুড়ি। পিঠাগুড়ি দিলে মাংসখিনি খুব বেছি ক্ৰিস্পি হয়। এইবাৰ ইয়াৰ ওপৰত এটা মই কণী ভাঙি দিম আৰু এতিয়া মই এইখিনি খুব ভালকৈ সানি ল'ম। যিমান ভালকৈ সানিব মছলাখিনি সিমান ভালকৈ সোমাই যাব প্ৰতিটো মাংসৰ টুকুৰাত। মই এইখিনি ভালকৈ মেৰিনেট কৰি ল'লোঁ আৰু এতিয়া মই 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। মই এটা আনাৰস লৈছোঁ আৰু এই আনাৰসটো মই কাটি ল'ম। এয়া চাওক, মই পিঁয়াজ কাটি ল'লোঁ। মই এনেকৈ কাটি লৈছোঁ, লগতে এয়া মই আনাৰস কাটি ল'লোঁ কিউব আকাৰে। এইবাৰ মই গেছত এখন কেৰাহী গৰম হ'বলৈ দিছিলোঁ আৰু গৰম হোৱাত ইয়াত মিঠাতেল দি দিছোঁ। তেলখিনি ভালকৈ গৰম হৈ অহাত মেৰিনেট কৰি থোৱা চিকেনখিনি বেচকৈ ফ্ৰাই কৰি ল'ম। একেবাৰতে বহুতখিনি মাংসও দি নিদিব। হাই ফ্লেমত প্ৰথম 5 মিনিট ভাজি ল'ব আৰু তাৰ পিছত লুটিয়াই অকণমান ফ্লেমটো কম কৰি দিব। 6 পৰা 7 মিনিট ভালকৈ লুটিয়াই ভাজি ল'লোঁ আৰু এয়া চাওক, মাংসখিনি ৰঙা হৈ আহিল আৰু ভিতৰৰ ফালৰ পৰাও সিজি গ'ল। এতিয়া মই এইখিনি তেলৰ পৰা টুকি ল'লোঁ। একেখিনি তেলতে মই পিছৰ বেচটো একেধৰণে ভাজি ল'ম। আমাৰ সেকেন্ড বেচৰ মাংসখিনিও ভজা হৈ গৈছে আৰু এতিয়া মই এইখিনিও তেলৰ পৰা টুকি ল'ম। এইবাৰ মই সেই একেখিনি তেলতে আমি কাটি থোৱা পিঁয়াজখিনি ভাজি ল'ম। মই জুইৰ ফ্লেমটো একেবাৰে হাই কৰি থৈছোঁ। পিঁয়াজখিনি দি লগে লগে ইয়াত কাটি থোৱা আনাৰসৰ কিউবখিনিও দি দিম আৰু এইখিনিও মই হাই ফ্লেমতে 1 পৰা 2 মিনিট ভাজি ল'ম। মাত্ৰ 2 মিনিট হাই ফ্লেমত মই এইখিনি লৰাই লৈ টুকি ল'ম। আপোনালোকে এইখিনি বেছি সময় ভাজি নেপেলাব। এইবাৰ কেৰাহীত থকা তেলখিনিত মই মিহি মিহিকৈ কাটি লোৱা অকণমান আদা আৰু নহৰু দি দিছোঁ। লগতে দিম মিহিকৈ কাটি লোৱা 2 পৰা 3টামান ৰঙা জলকীয়া আৰু এইখিনি ভালকৈ লৰাই কেঁচা ভাপটো যোৱালৈকে ভাজি ল'ম। এইবাৰ মই যোগ কৰি দিম এই বাতিটোৰে এবাতি আনাৰসৰ পিউৰি। মই আনাৰস অকণমান মিক্সিত মাৰি তাৰ ৰসটো চেকি লৈছিলোঁ। ইয়াত যোগ কৰি দিম অকণমান চেনি। আনাৰসটো কিমান মিঠা তাৰ ওপৰত নিৰ্ভৰ কৰি চেনি দিব। লগতে দিম অকণমান নিমখ আৰু 1 চামুচ সয়া চচ। এইখিনি মই 1 মিনিট লৰাই খুব ধুনীয়া এটা মিঠা জ্বলা আৰু অকণমান টেঙা চচ এটা প্ৰস্তুত কৰি ল'ম। চিকেনৰ লগত এই চচটো যেতিয়া মিলি যাব, চিকেনৰ টেষ্টটো বহুত বেছি এনহেন্স হৈ যাব। এইবাৰ ইয়াত যোগ কৰি দিম আমি আগতে ফ্ৰাই কৰি থোৱা চিকেনখিনি আৰু ভালকৈ লৰাই দিম যাতে চচখিনি চিকেনত ভালকৈ লাগি যায়।
এইবাৰ ইয়াত দি দিম আমি আগতেই ভাজি থোৱা পিঁয়াজ আৰু আনাৰসখিনি আৰু এইখিনি দিও ভালকৈ লৰাই দিম 2 মিনিট এনেকৈ লৰাই লৰাই ভাজিলে আমাৰ ডেলিচিয়াছ পাইনএপল চিকেন ৰেডি হৈ যাব এই চিকেনৰ পিচ এটা যেতিয়া মুখত পৰিব আপোনাৰ তাত ফ্লেভাৰৰ ব্ৰাষ্ট হ'ব একেলগে আপুনি মিঠা জ্বলা নিমখীয়া সকলো সোৱাদ পাব আৰু চাওক এয়া আমাৰ পাইনএপল চিকেন ৰেডি হৈ গ'ল দেখাতে ইমান টেম্পটিং নহয়নে এয়া আপোনালোকে ভাত বা ৰুটিৰ লগত পৰিবেশন কৰিব পাৰিব আৰু আজিৰ ৰেচিপিটো আপোনালোকে কেনে পালে মোক কমেন্ট যোগে জনাবলৈ নাপাহৰিব যদি ভাল পালে প্লিজ লাইক কৰিব আৰু বহুত শ্বেয়াৰ কৰিব যাতে মোৰ চেনেলটো অকমান হ'লেও আগুৱাই যাব পাৰে লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ আহিছো ধন্যবাদ